Takiti taki tao, takiti tate tao, tata kita zidi dina hey dina hey dina. তবে কিলা ভার মাঝে Gir gir dina dai takiti taki dina gir gir dai takiti taki tao takiti tate tao tata kita zidi dina dai को तू क्यों ने पाइला गोया हो भारो भी तो दोए दोए राम हरि भूला नीरण taki dina dai taki tao takiti taki zidi dina dai Taki dai, dina dai, kiti taki dai, dina dai, tani dog, kiti taki dai. কৃষ্ণ হরি মহারাজ মন্ত্রী ডাঙরিয়া মহারাজ পৃথিবীতে ধর্মর প্রভাব দিনক দিনে লোপ পাব ধরিছে অধর্মর আগমন যেনে হয় অনুমান
পিতৃ মোৰ প্ৰিয়ব্ৰতৰ কথা অনুধাৱন কৰি পৰিছে মনতে সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। পৃথিৱীত সৃষ্টি হ'ব একে মহাপ্ৰলয়। মহাসাগৰৰ জলধাৰাতে ডুব যাব সমগ্ৰ পৃথিৱী। নাথাকিব জীৱ জন্তু, গছ লতা, তৰু তৃণ আদি। এই হেতুকে পৃথিৱীতে ধৰ্মৰ মহিমা হেৰাই গৈছে, নহয় জানো মহাৰাজ? মন্দিৰ সেই কথা অৱশ্যে সঁচা মহাৰাজ, কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকনো জানিব কিদৰে ভগৱান শ্ৰীহৰি লীলা? তেওঁহে জানিব তেওঁ সেই মহালীলা কেতিয়া কৰিব। আহ্বান শুনক মহাৰাজ, আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী। তেওঁ কৈছিল যে পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতিপলমে। গতিকে সেইদিনলৈ বেছি সময় নাই মহাৰাজ। মন্ত্ৰী আপুনি কোনো চিন্তা নকৰিব মহাৰাজ। সঁচা কথা মন্ত্ৰী, একচিত্ত মানে ভগৱানৰ বাহিৰে আমাক কোনেও উদ্ধাৰ কৰিব নোৱাৰে। গতিকে মন্ত্ৰী ডাঙৰীয়া, মহাৰাজ ঋষিমুনিসকলক মাতি আনি এই বিষয়ে আলোচনা কৰা হওক। মহাৰাজ, ঋষিমণিসকলৰ নাই প্ৰয়োজন মহাৰাজ। আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যে এই পৃথিৱীত যেতিয়া হ'ব অমংগল তেতিয়া একচিত্ত মনে ভগৱান শ্ৰীহৰি কৰিলে আৰাধনা। ভগৱান হৃদয়চিত হৈ ভক্তক কৰিব উদ্ধাৰ। আপুনি কোনো চিন্তা নকৰিব মহাৰাজ। সঁচা কথা মন্ত্ৰী। মহাৰাজ কাম মোৰ সত্যব্ৰতে আছে মোৰ ধৈৰ্যৰ সীমা। পিতৃৰ বাক্য ৰাখি যাম মই কৰ্তব্য কৰি। বলা মন্ত্ৰী, ভগৱন্তৰ নাম একচিত্ৰে আৰাধনা কৰোগৈ সেই হৰি মন্দিৰত। বলক মহাৰাজ। পিতা, মোৰে দুখতে আজি সমগ্ৰ পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা। মোক ক্ষমা কৰা পিতা। ক্ষমা নাই কুলংকাৰ পুত্ৰ। তই মোৰ পুত্ৰ হৈ তই এইবিলাক কৰিছ। তোৰ টুটুকীয়া গুণৰ বাবে আজি সমগ্ৰ পৃথিৱী উলট পালট হ'ব ধৰিছে। তোৰ গৰ্ভত থকা গভীৰ শাস্ত্ৰ জ্ঞান তই ইয়ালৈকে ললি। তোৰ সমস্ত টুটুকীয়া জ্ঞান মই এই মুহূৰ্তৰ পৰাই লুপ্ত কৰিম। দেৱ সমাজতে মানি পুৰুষ হিচাপে হৈ হৰিনাম গুণানুকীৰ্তন কৰি ফুৰ। ইয়াৰ কোনো ক্ষমা নাই। আঁতৰ হ কুলাংগাৰ পুত্ৰ। পিতা, মোৰ দুখ মই শতবাৰ স্বীকাৰ কৰিছো পিতা। সিও কৰ্মৰ ফল পিতা। কৰ্মৰ ফল? পিতা, এই কি কৰ্মৰ ফল? তই আহিছ আজি মোক শাস্ত্ৰ জ্ঞান দিবলৈ। শুন পুত্ৰ, পিতা, মোৰ চাৰি সন্তানে মোৰ বাক্যবান পালি সাংসাৰিক হৈ মোৰ সৃষ্টিৰ সৌন্দৰ্যতা বঢ়াইছে। আৰু তোক মই সংসাৰ কৰিবলৈ কোৱাত নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰি ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰি হৰিনাম গুণানুকীৰ্তন কৰি ঘূৰি ফুৰ। তোৰ কোনো ক্ষমা নাই। আজি তোক মই ব্ৰহ্মহাপ কৰিম প্ৰদান। আজি হন্তে তিনি চুক ধৰি তই মৰ্ত্যতে থাকিব লাগিব।
আতর হ কুলাঙ্গার পুত্র লঘু দুখ আজি পুত্ৰ নাৰদৰ বাবে সমস্ত পৃথিৱী ধ্বংস হ'ব ধৰিছে আজি বিষ্ণু লক্ষ্মীক প্ৰত্যাখ্যান কৰিলে এয়া কি লঘু দুখ লক্ষ্মীয়ে এটা মহা ভয়ংকৰ দৈত্য স্বজন কৰিলে সেই আজি সমগ্ৰ পৃথিৱী চাৰখাৰ কৰি তুলিছে আৰু এই লঘু দুখ তোক মই কদাপিতো নকৰো ক্ষমা মোৰ হাপে তোক কৰক ভস্মীভূত মোৰ ব্ৰহ্মসাপ কদাপিতো নহয় খণ্ডন ভস্মীভূত কৰক আজি মোৰ ব্ৰহ্মসাপে তোক পিতা আপুনি সৃষ্টিৰ অধিকাৰী আপুনি আপোনাৰ পুত্ৰক ক্ষমা কৰা পিতা ক্ষমা আজি তই যি ভুল কৰিলি তাৰ কোনো ক্ষমা নাই তিনি চুক ধৰি তই মৰ্ত্যত থাকিব লাগিব মোৰ ব্ৰহ্মসাপ নহয় খণ্ডন পিতা আপোনাৰ ব্ৰহ্মসাপ মই ললো শিৰপাতি কিন্তু পিতা হিয়াৰ উদ্ধাৰৰ উপায় দিয়া শুন পুত্ৰ পিতা সত্য যুগত বহ নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ ত্ৰেতা যুগত ৰাক্ষস কুলত জন্ম হৈ বিভীষণ নামেৰে শতাধিক ৰমণীক বিবাহ পাশত আবদ্ধ কৰাই দৈত্য বংশ বৃদ্ধি কৰিল আৰু দ্বাপৰত শকুনি নামে তই জন্ম লৈ কুৰুক্ষেত্ৰৰ ৰণৰ শেষত তই মুক্তি পাবি আৰু কলিযুগত হৰিনাম গুণানুকীৰ্তন কৰি তই পুনৰ শাস্ত্ৰ জ্ঞান লভিব পাৰিবি মোৰ ব্ৰহ্মসাপ ল শিৰপাতি শুনি মনটোক পালো পিতা আপোনাৰ ব্ৰহ্মসাপ মই নত শিৰে কৰিম পালন আহিলো পিতা আহিলো কিন্তু যাবৰ সময়ত তোমাৰ পুত্ৰৰ অভিশাপ তুমি পুত্ৰ ময়ো দিছো তোমাৰ ঘোৰ অভিশাপ হাতীখনতে তুমি মানৱৰ পুত্ৰ হৈ ৰবা তোমাৰি নামত কদাপি নহব মন্ত্ৰ উচ্চাৰণ মোৰ ব্ৰহ্মসাপ নহয় সন্তান পুত্ৰ কি কাম কৰিলে পুত্ৰ হৈ পিতৃক ব্ৰহ্মসাপ কৰিলি
মানৱৰ পূজ্য হৈৰম অন্ধকাৰত ময়ো ডুব গ'লো। নারদ, তোমার বিন মাটিত পড়ি আছে কিয়? प्रभु प्रभु हे प्रभु दयामय, हे प्रभु भोलानाथ, পিতাই মোক আজি ব্ৰহ্মশাপ কৰিলে প্ৰণাম। আৰু সেই হেতুকে পুত্ৰই মোক ব্ৰহ্মশাপ কৰিলে প্ৰদান। প্ৰভু ভোলানাথ, মই চিৰদিন মানৱৰ অপূজ্য হৈ নাথাকিব মোৰ নামত কোনো পূজা পাতল। আচলতে ইও এক কৰ্মৰ ফল। দেৱৰ্ষি, আপোনাৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব পাৰিম। কিন্তু হে প্ৰজাপতি, প্ৰভু আপোনাৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব নোৱাৰোঁ। চিৰদিন ধৰাৰ বক্ষত মই বৰ পাতকী। আজি মোৰ দুখতেই পুত্ৰ নাৰদৰ দিলো অভিশাপ। লগতে ময়ো চিৰদিন পূজা পাতলৰ পৰা বঞ্চিত হওঁ। মোক ক্ষমা কৰিবা প্ৰভু ভোলানাথ, মোক ক্ষমা কৰিবা। মই আপোনালোকৰ সৃষ্টি ৰক্ষাৰ ভাৰ পালন কৰিব নোৱাৰিলো। বিদায় মাগিলো প্ৰভু, বিদায় মাগিলো প্ৰভু। কিন্তু যাবৰ সময়ত এটি কথা কৈ যাওঁ প্ৰভু। হয়তত্বই সকলো বেদ শাস্ত্ৰ কাটি নি মহাসাগৰৰ পানীৰে বুকুত মাৰি থাকিল। আপুনি হয়তত্বক নিধন কৰি বেদ শাস্ত্ৰ উদ্ধাৰৰ ব্যৱস্থা কৰিব। সেয়ে মই বিদায় মাগিছো। পুত্ৰ ভগতি কৰিব তোমাৰ সকলো শাস্ত্ৰ জ্ঞান লোপ পাই আহিছে প্ৰভু। বিদায় প্ৰভু, বিদায়। প্ৰজাপতি, প্ৰভু দৈত্যই আমাৰ সকলো বেদ শাস্ত্ৰ হৰণ কৰি দিলে। প্ৰভু
মই বৰ পাতকী আপোনালোকৰ বাক্যবান পালি মই সৃষ্টি ৰক্ষা কৰিব নোৱাৰিলোঁ মোক ক্ষমা কৰক ৰজপতি প্ৰভু জম্বুদ্বীপৰ ৰজা সত্যব্ৰত বৰ উদাৰ ৰজা তেওঁৰ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা আমি কৰিব লাগিব এবাৰ তেওঁক আপোনালোকে পৰীক্ষা কৰি চাওক বুজিব তেতিয়া তেওঁৰ ধৈৰ্য কিমান প্ৰজাপতি প্ৰভু এইবোৰ সকলো ভাগ্যৰ লিখন কোনেও খণ্ডন কৰিব নোৱাৰে আজি পৃথিৱীৰ পৰা লক্ষ্মী মা আমাৰ হস্তবিদ্যা দাদু কক্ষচ্যুত হ'ল গতিকে এনেবোৰ বিপদে আৱৰি ধৰিবই প্ৰজাপতি উপায় পাইছোঁ যেতিয়া আমি পলম কৰাৰ নহে প্ৰয়োজন আমি ৰজা সত্যব্ৰতৰ ওচৰলৈ ওলাই আহিলোঁ হয় প্ৰভু পিতা পুত্ৰৰ তৰ্ক দেখিহে আমি ইয়াত পালোঁ প্ৰভু হৈ যোৱা ঘটনা হৈ গ'ল তাক আৰু চিন্তা কৰি নাথাকিব ভাজ্যা লক্ষ্মীৰ নাম কিন্তু সৰস্বতী আমাৰ হাতত আছে এবে প্ৰজাপতি প্ৰভু আপুনিও নিষ্ঠাৰে কৰক গমন আৰু আমিও নিষ্ঠাৰে কৰোঁ গমন বৰক কৃষ্ণ হৰি প্রবেশিলা সভার মাঝে রানী মায়া বতী লয় দাসে চলে দেবী অতিথি রমতী লয় দাসে চলে দেবী অতিথি হেন জানি নরদুকে এরিয়ান কাম পাতকসা রুকদাকি বুলারা বরা পাতকসা রুকদাকি বুলারা মরা
হনুমান দিনতে শিয়াল কুকুৰবোৰে আৰ্তনাদ কৰিব ধৰিছে নিশ্চয় নিশ্চয় ৰাজ্যত অমংগল আছে যাওঁ যাওঁ পলম নকৰি স্বামীৰ ওচৰলৈ যাওঁ স্বামী স্বামী মন্ত্ৰী ডাঙৰীয়া মহাৰাজ দিনে দিনে পৃথিৱীখনে অন্ধকাৰৰ ফালে গতি কৰিব ধৰিছে নিতে নিতে নতুন নতুন ঘটনা প্ৰবাহে সমগ্ৰ পৃথিৱীখনে ফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে বৃষ্টি বিনা মেঘে বজ্ৰপাতে এইবিলাকৰ কাৰণ কিবা ভাবি পাইছেনে মন্ত্ৰী ডাঙৰীয়া কোনোবাই তেনে মুখে কৈ কানে কানে সত্যব্ৰতে তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই মহাৰাজ সঁচা কথা মহাৰাজ চতুৰ্দিশে কেৱল হাহাকাৰ ধ্বনি শুনিব পোৱা গৈছে হৰি মন্দিৰৰ দবাকা নিজে নিজে বাজিব ধৰিছে কিবা বিপদৰ আগজাননীহে দিছে হয় দিন ৰাতি একাকাৰ কৰি চাৰিও দিশ প্ৰদৰ্শন কৰি ৰাজ্যময় কৰিছো শাসন তথাপি সকলোৰে মনতে এটাই ভাৱ উদয় হয় কিবা যেন মহাপ্ৰলয়ে সমগ্ৰ পৃথিৱীখনে গ্ৰাস কৰিব শুনা মন্ত্ৰী ডাঙৰীয়া দিন দুপৰতেই শিয়ালবোৰে আৰাও কৰিব ধৰিছে হৰি মন্দিৰৰে ধৰ্মধ্বজাৰ ওপৰতে শগুনবোৰে এই টুকুৰা মাংসপিণ্ডৰ বাবে টনা আজোৰা কৰি ধৰ্ম মন্দিৰ কলুষিত কৰি পেলাইছে এনে অমংগলৰ সময়তে প্ৰজাসকলে নীৰৱ হৈ আছে কিয় মন্ত্ৰীবৰ ইয়াৰ কিবা এটা উপায় দিয়ক মন্ত্ৰীবৰ কিবা এটা উপায় দিয়ক মহাৰাজ ভগৱানক চিন্তা কৰা বাদে অন্য উপায় নাই মহাৰাজ অমংগলৰ অখণ্ডনৰ বাবে মহাযজ্ঞ কৰাই ভাল হ'ব মহাৰাজ এনে অমংগলৰ সময়তে মই কিদৰে মহাযজ্ঞ সম্পাদন কৰিম বা যজ্ঞলৈ আহিব বা কোন মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক কোন আপোনালোক দেখাতে ব্ৰাহ্মণ যেন হয় অনুমান দয়া কৰি এই আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰিবলৈ আমাৰ সময় বৰ কম আমি বৰ বিপদত পৰিছোঁ মহাৰাজ আমাক উদ্ধাৰ কৰিব সেয়েহে আপোনাৰ ওচৰলৈ আহিলোঁ মই একো বুজিব পৰা নাই দেশৰ অমংগলৰ সময়তে মই একেবাৰে দিশহাৰা হৈ পৰিছোঁ মহাৰাজ পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে চাৰিওফালে কেৱল পানীয়েই পানী ৰজা মহাৰাজাৰ সকলো নাইকিয়া হৈছে মহাৰাজ এই দৃশ্য ময়ো অহনিশে দেখিছোঁ দ্বিজবৰ প্ৰজাৰ হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছোঁ জল দেৱতাই হুংকাৰ কৰি কৈ গ'ল সত্যপথ ৰজাহে এটি বস্তু দান কৰিব পাৰিব সেয়েহে ইয়াত কোনো ধন সোণৰ কথাই আহি নপৰে মহাৰাজ আপোনালোকে যজ্ঞ আৰম্ভ কৰক মোৰ ৰাজ্যৰে বিপদ খণ্ডনৰ বাবে আপোনালোকে যজ্ঞ কৰিব
গতিকে যি দানেই লাগে মই মুক্ত হস্তে হাঁহি মুখে কৰিম প্ৰদান। যদি মোৰ প্ৰাণো দিব লাগে তাকো দিবলৈ মই প্ৰস্তুত দি ৰ'ব। জানো মহাৰাজ, আপুনি এজন মহা ধাৰ্মিক ৰজা, দান দিবলৈ আপুনি কুণ্ঠাবোধ নকৰে। কিন্তু মহাৰাজ, আমি যি দান বিচাৰিম ইয়াৰ কিন্তু একটো নকৰে। সেয়ে মহাৰাজ ৰৈ গ'ল কিয় দি যাব? ব্যক্ত কৰক আপোনালোকৰ মনৰ কথা। সত্যৰ মতৰ অসত্য এই পৃথিৱীত একোৱেই নাই। আপোনাৰ ৰাজ সুলক্ষণী নাৰী জলত দান দিবৰ বাবে আমি বিচাৰি আহিছোঁ। কি ক'লে দি যাব? মোক অথাই সাগৰতে ডুবাই নামাৰিব দি যাব। কোন হতে মোৰ ৰাজলক্ষ্মীক মই জলত নিক্ষেপ কৰিবলৈ বিসৰ্জনে কৰিম। নহয় দি যাব। ইয়াৰ পৰিৱৰ্তে অন্য দান কৰক গ্ৰহণ। যদিও বা মই প্ৰতিজ্ঞাবদ্ধ, তার পরিবর্তে ধনে ধনে ঐশ্বর্য বিভূতি যদি মোর প্রাণ দিব লাগে তাহাকু দিবলৈ মই প্রস্তুত দি যাব রে। কিন্তু মোর রাজ লক্ষ্মীকে মোর পুকুর মাগর পরা কাহি লই না যাব দি যাব। আমাক অন্য বৰৰ নাই প্ৰয়োজন মহাৰাজ। সেয়ে মহাৰাজ আপোনাৰ ৰাজ সুলক্ষণী নাৰী আমাক দান কৰক। দানৰ কিন্তু সময় ক্ষণ হৈ গ'লে আপোনাৰ কিন্তু দানৰ কোনো কাম নিদিব মহাৰাজ। বন্ধু আমাৰ কথা শুনি ৰজা একেবাৰে অস্থিৰ হৈ পৰিল। আমি মিছাতেই ৰজা ইমান দেৰি তৰ্ক কৰোঁ। ব'লা বন্ধু, আমি যাত্ৰা কৰোঁ। ৰ'ব দি যাব। মোক ভাবিবলৈ কিছু সময় দিয়ক। মই বৰ দুৰ্বলে হৈ পৰিছোঁ। দেশৰ ধৰণী স্বৰূপ প্ৰজাৰ মহালক্ষ্মী ৰাজ মাতাকে মই কোন জলতে নিক্ষেপ কৰো। এই কথা যদি প্ৰজাবৰ্গই শুনিবলৈ পায় তেন্তে প্ৰজাবৰ্গই মোকে দুৰ্বলী অবিবেচক ৰজা বুলি বাক্যবাণেৰে থকা সৰকা কৰিব। আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ। সেয়ে আপুনি প্ৰতিজ্ঞাচ্যুত কৰিবনে নে আমি বিদায় মাতিম? মহাৰাজ, এই দুজন ব্ৰাহ্মণ নহয়, দুৰ্দান্ত অসুৰহে। ব্ৰাহ্মণ আপোনাক মায়া কৰি বিপদত পেলাব চেষ্টা কৰিছে। আজিলৈকে এনে দানৰ কথা কতোৱে শুনা নাই মহাৰাজ। আদেশ কৰক, ইহঁতক তুৰন্তে বন্দী কৰি থওঁ অন্ধকাৰাগাৰত। মোক চম্ভালি কথা কবি বন্দী। আমিও অস্ত্ৰ পৰিচালনা কৰিব জানো, আৰু তোৰ দৰে এটা বৃদ্ধ মন্ত্ৰীয়ে আমাক বন্দী কৰি ৰাখিব নোৱাৰে কদাপি। ক্ষান্ত হওক মন্ত্ৰী ডাঙৰীয়া, অভাৱতে উত্তেজিত নহ'ব। মহাৰাজ আমাক দান দিবনে নে আমি ইয়াৰ পৰা যাত্ৰা কৰিম? মহাৰাজে তোমালোকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে। মহাৰাজ হৈ ময়ে দিলো আদেশ। মহাৰাজে প্ৰতিজ্ঞা ভংগ কৰিছে। মহারাজ মন্ত্রীর মতেই আপনার মত নাকি? মই দুৰ্বলে হৈ পৰিছোঁ দি যাব। কোন হতে মই ৰাজলক্ষ্মীকে জলত নিক্ষেপ কৰিবলৈ বিসৰ্জন দি
উপায় দিয়কে দ্বিজবৰে উপায় দিয়ক। আপোনাৰ বক্তব্য শুনিবলৈ আমাৰ সময় নাই মহাৰাজ। আপুনি দান দিবনে নে ধান নিদি ৰৌ ৰৌ নৰকাত পৰি মৰিব? দ্বিজবৰে মই প্ৰতিজ্ঞাবদ্ধ, মই প্ৰতিজ্ঞা ৰাখিমেই। সত্যব্ৰত নাম মৰি মই এক তিলু প্ৰতিজ্ঞা হেৰ ফেৰ হ'বলৈ নিদিওঁ। মই প্ৰতিজ্ঞা ৰাখিম দ্বিজবৰে, মই প্ৰতিজ্ঞা ৰাখিম। ৰাণীক ৰাজসভালৈ মাতি আনাব। মহাৰাজ, ৰাণীক মই কেনেকৈ ৰাজসভালৈ মাতি আনো মহাৰাজ? মন্ত্ৰী, মহাৰাজ, তুমি সত্যব্ৰতৰ মহামন্ত্ৰী, ৰজাৰ আদেশ তুমি পালনি কৰিবই লাগিব। দুখী নকৰিব মন্ত্ৰী, সত্যব্ৰতৰ ভাগ্য চক্ৰ আদি নিয়তিৰ কৰালে গ্ৰাসত ডুব গ'লে। যোৱা মন্ত্ৰী পলম নকৰিবা। ভাল মহাৰাজ। মহাৰাজ, আপোনাৰ এই দান চিৰদিন যুগমীয়া হৈ ৰ'ব। স্বামী, অভাগী সেৱা গ্ৰহণ কৰিব। স্বামী, অসময়তে মোক ৰাজসভালৈ মাতি পঠিয়ালে, আপুনি মোক দেখি তলমু কৰি কিয় আঁতৰি গৈছে? মোৰ কিবা দুখন নেকি স্বামী? ৰাণী, অপতথ্য ৰজা মই, মোক যিমান পাৰা সিমান অভিশাপ দিয়া, মোক যিমান পাৰা সিমানে অভিশাপ দিয়া। স্বামী, মই একোকে বুজিব পৰা নাই, আপুনি ইমান উত্তাপল কিয় হৈছে? মন্ত্ৰী ডাঙৰীয়া, ৰাণী, মহাৰাজৰ কি হৈছে? মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু ভাঙি গৈছে। মন্ত্ৰী ডাঙৰীয়া, ৰাণী, আপুনি নিমাত কিয়? আপোনালোকৰ এনে অৱস্থা দেখি মই একেবাৰে অতিষ্ঠ হৈ পৰিছোঁ। আৰু এই দুজন ব্ৰাহ্মণ ইয়াত কিয় অপেক্ষা কৰি আছে? মই মহাপাতকী ৰজা ৰাণী, মই এই ৰাজ্যৰে ৰাজলক্ষ্মীকে তলত নিক্ষেপ কৰিবলৈ ওলাইছোঁ। মোকে সাপ দি ভস্ম কৰা ৰাণী, মই যে সত্যতে আবদ্ধ। স্বামী, আপোনাৰ কি হৈছে? ৰাণী, মই কওঁ শুনা, ৰজাৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত, সেয়ে তুমি ৰজাৰ প্ৰতিজ্ঞা ৰক্ষা কৰি ৰজাক তুমি উদ্ধাৰ কৰা। মোৰ স্বামী এনে কি সত্যত আবদ্ধ হ'ব লগা হ'ল, যাক প্ৰকাশ কৰিব পৰা নাই? ধন সোণ ৰাজ্যত অজস্ৰ বিভূতি, এইবোৰ একো নহয় ৰাণী। এতিয়া পৃথিৱীতে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব, শনিৰ কুপদৃষ্টি পৰিব লাগিছিল। সেই শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পাবৰ বাবে সাগৰৰ পাৰত এক মহাযজ্ঞৰ আয়োজন কৰিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু জল দেৱতাৰ কথা শুনি আমি যজ্ঞ আধাতেই বন্ধ কৰিব লগা হ'ল। জল দেৱতাই কৰিছে নিৰ্দেশ, এগৰাকী ৰাজগুণ থকা সুলক্ষ্মী নাৰীক জলত নিক্ষেপ কৰিব লাগে। সেইদান আপোনালোকে মহাযজ্ঞৰ বাবে ভিক্ষা কৰিলে, যাৰ দ্বাৰা মহাজ সত্যত আবদ্ধ হ'ব লগা হ'ল। সেই নিৰ্যবৰ ব্যক্ত কৰক। মহাৰাজৰ এনে অৱস্থা দেখি মোৰ
মোৰ হিয়া ভাঙি গৈছে। মহাৰাজ, আমাৰ সময়খিনি বৰ অধিক, গতিকে আপুনি দান আমাক কৰক প্ৰদান। স্বামী, স্বামী, আপুনি প্ৰতিজ্ঞা কৰি যদি মোক বিসৰ্জন দিবলৈ ওলাইছে, মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি গৌৰৱ পাপত লিপ্ত হ'বলৈ নিদিওঁ। দুখ নকৰিব স্বামী, মোৰ প্ৰতি নিয়মে এনে বিধান মানিবই লাগিব। আপুনি প্ৰতিজ্ঞাবদ্ধ আৰু প্ৰতিজ্ঞা কেতিয়াও ভংগ কৰিব নোৱাৰে। স্বামী, প্ৰতিজ্ঞা কেতিয়াও ভংগ কৰিব নোৱাৰে। আহক মহাৰাজ। আরে রানী কনয়া চলি যাই গনে আরে লঙ্গেশ্বরে হৈত্রবত যেন মিত্র প্রায় আরে সঙ্গে চলে হৈত্রবত যেন মিত্র প্রায় চলি যাই হৈত্রবত কৰিবা প্ৰাণ বিষ্ণুৰ পৰম ভক্ত অতিকে মহান বিষ্ণুৰ পৰম ভক্ত অতিকে সূৰ্য দেৱতা মহাদেৱৰ শিৰৰে ভূষণে চন্দ্ৰ
বায়ু বৰৰে অগ্নি আদি দেৱতাসকলে মোৰ সহস্ৰ কোটি প্ৰণিপাতে কৰিব গ্ৰহণ। হে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে, ৰক্ষা কৰক মোকে মহাপ্ৰলয়ৰ পৰা, ৰক্ষা কৰক মোকে মহা আশ্চৰ্য। এই বিশাল জলধাৰাৰ মাজতে এনে অতিকায় মৎস্য মই কোনোদিন দৰ্শন হোৱা নাই। এয়া নিশ্চয় মৎস্য হ'ব নোৱাৰে। নিশ্চয় নাৰায়ণে মোকে চালনা কৰিছে। হে প্ৰভু, ৰক্ষা কৰক মোকে। নমো নমো নাৰায়ণ ভগতীৰ গতি, সংকটত ৰক্ষা কৰা, হে লক্ষ্মী পতি। তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বৰ, চৰাচৰ জগতত তুমি হে ঈশ্বৰ। হে মৎস্যৰাজন, আপুনি কোনো মাছ নহয়। এই বিশাল জলধাৰাৰ মাজতে এনে ভয়ংকৰ মৎস্য মোৰ কেতিয়াও দৰ্শন হোৱা নাই। মই বুজিব পাৰিছোঁ আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে এই তিনিওজনৰে এজন। এই মহাপ্ৰলয়ৰ মাজত মোক আৰু কিমান পৰীক্ষা কৰিব প্ৰভু। আপোনাৰ সত্য পৰিচয় দি মোৰ জীৱন সাৰ্থক কৰক। যদিহে আপুনি হয় কোনোবা দৈত্য, তেন্তে মোক ভক্ষণ কৰকে, তেন্তে মোক ভক্ষণ কৰকে, তেন্তে মোক ভক্ষণ কৰক। হে মহাতের রাজা সত্য, তোমাক আমি আকৌ পরীক্ষা করব। আমি বিষ্ণু বিষ্ণু কিয় আপুনি মৎস্য ৰূপ ধাৰণ কৰিব লগা হ'ল? শুনা ৰাজা সত্য, আজি কাল ৰাতি, আজি শেষ ৰাতিয়ে মহাফলৰ ৰূপ। সাগৰৰ পানী গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰে বাদে আৰু কোনো জীয়াই নাথাকিব। হয় দৈত্যকে লক্ষ্যে সৃজন কৰি মোৰ সৃষ্টি নষ্ট কৰি বিচাৰিছে। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়তো সি পানীটো ডুব মাৰি থাকিব। তাৰ একে আকৃতিৰ প্ৰাণীয়ে মাৰিব পাৰিব। সেয়ে মই তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদে উদ্ধাৰ কৰিম। এই মহাপ্ৰলয়ৰ মাজতে আমি কিদৰে জীয়াই থাকিম? শুনা ৰাজা সত্যবান, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰে কাষলৈ এজনে ডাঙৰ নৌকা পঠিয়াই দিম। তাতে তোমাক সকলো তৰু তিনিটা পশু পক্ষী যি পিছৰ কল্পটো স্বজন কৰিবৰ কাৰণে নৌকাত ঘূৰি ল'ব।
এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব আমি দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আমাৰ মূৰৰ ওপৰত এটা শিল দেখিব তেতিয়াই তোমালোকৰ নৌকা বাকিয়া আমাৰ শিঙৰ সৈতে মেৰাই লহৰিব 7 দিনৰ পাছত পৃথিৱী শান্তি হ'ব তাৰ পাছত আমি প্ৰত্যেকে নিজৰ কৰ্তব্যত অগ্ৰসৰ হ'ব পাৰিম যুৱা ৰাজা সংশয় নকৰিবা বিপদটো মোক স্মৰণ কৰিবা মই উদ্ধাৰ কৰিম বিপদটো মোক তোমালোকে স্মৰণ কৰিবা মই উদ্ধাৰ কৰিম জয় দৈত্যগুণারী জয় জয় দৈত্যগুণারী জয় জয় দৈত্যগুণারী জয় 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 এহি বলি দেবদান করে ঘূরণ যার ভরে বহুমতি কপে থরা ধর বলি দেবদান করে ঘূরণ যার ভরে বহুমতি কপে ধরা ধর যার ভরে বহুমতি কপে ধরা ধর সারি নর রোকে এরি আন কাম পাতক সাধু কাকি ভোলা রাম রাম পাতক সাধু কাকি ভোলা রাম রাম জয় হয়ে দৈত্যরী জয় হয়ে দৈত্যরী জয় হয়ে দৈত্যরী জয় 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 লাগিল গিলর অতি ভয়ঙ্কর লাগিল লাগিল রণ দেবদান বর পদ ভরে বহু মতি কপে থর থর আরে পদ ভরে বহু মতি কপে থর থর Hey,
কৃষ্ণ হরি আরে ভয় গ্রীপ রূপে হরি ভৈলা অবতার মহাপ্রলয় আহিব ধৰিছে। বেদ শাস্ত্ৰবোৰ লুকুৱাই আহিছো ভালকে। কত যাবি আজি দৈত্য দুরাশয় তোক বদিপুর হেতু মোরে অবতারে সারিবে মোর হাতে কর অর্পণে নট আদি তোর মিলিব মরণে। এই কোন তই? এই হয় দৈত্যৰ বীৰত্ব এতিয়াও তই বুজিব পৰা নাই? এই নকৰি পলম মূৰ্খমে দে যুদ্ধ। বেশ খেয়ে হোক হিমাতে রণ হইলা অতি ভয়ঙ্কর তিনি দাও তিনি দাও তিনি দাও তিনি দাও তিনি দাও তিনি তিনি দাও
হিমতে পূরণ হইলা অতি ভয়ঙ্কর মহাক্রোধে যুদ্ধ করে অতি মনোহর মহাক্রোধে যুদ্ধ করে অতি মনোহর জিজি ধই তিনি দাও তিনি দাও তিনি দাও তিনি দাও তিনি তিনি দাও দেখা দেখা সর্বজন ঈশ্বর লীলা সামাজিক লোকে ডাকি হরি হরি বোলা সামাজিক লোকে ডাকি হরি হরি বোলা তিনি দাও তিনি দাও তিনি দাও তিনি দাও তিনি দাও তিনি তিনি দাও দেখা দেখা সর্বজন দেখা দেখা সর্বজন ঈশ্বরর লীলা ঐ রাম ঈশ্বরর লীলা সামাজিক লোকে ডাকি হরি হরি বোলা ঐ রাম হরি হরি বোলা মই এতিয়া মই বৈষ্ণৱ ধান কৰি বেদ শাস্ত্ৰক উদ্ধাৰ কৰোঁ